তথাপি তাক মই ঘৰত আশ্ৰয় দিছিলোঁ আৰু কি মোৰ ছোৱালীৰ মন চকু দিয়ে কি ভাবিছে কি মোক হা ইমান বেছি প্ৰবঞ্চনা কৰিব নোৱাৰে বৰ ভাল ল'ৰা দেই বৰ সাহসী তই ইমানকৈ কাৰ মোৰ মুখেৰে আছ আৰু তেতিয়াৰ পৰা সিহঁত দুটাই অনাই বনাই পলাই ফুৰিছে আৰু বাপেকটো পাগলৰ দৰে সিহঁতকেইটা বিচাৰি আছে আচ্ছা কিন্তু বিয়া কৰাব খুজিছিলে গুণ্ডাটো কি নাম আছে তাৰ নামটো নকলে নহয় মোৰো অৱশ্যে বুজা নহ'ব ভাই এইবিলাকৰ মানে বৰ বেছিকৈ মূৰটো সোমাই নিদিবি এইবোৰ জবৰ বস্তু হৈছে প্ৰেম এবাৰ যদি কোনোবা পৰিছে আজীৱন ভুগিব লাগে হা তয়ো ভুগি আছ নেকি আজি ভুগি মানে তয়ো প্ৰেম কৰিছিলি যে সেইকাৰণে কথাবিলাক কওঁ এইবিলাক কথা মই কাহানি পাওঁ পাহৰি পেলাইছে নহয় আকৌ আহিলা নাই পুৰণা ৰেকৰ্ডখনকে বজাবলৈ আইছা ৰেকৰ্ডখন অনবৰতে অন্তৰত বাজি আছে অকলে অকলে কিমান শুনি লগে ভাগে শুনিবলৈ কেতিয়াবা মন যায় তুমি বহাচোন মই একেবাৰে চাই আহোঁ পলাইছে নহয় মোৰ সন্মুখীন হ'বলৈ বৰ ভয় লাগে আপোনালোকৰ তোমাৰ কি ক'ব লগা আছে তুমি মোক কোৱা ভাই মই আচলতে তোমাৰ লগত মেল পকাবলৈ নাহো ৰজন যেতিয়া কান্দি কান্দি মোৰ ভাগৰ লাগে যেতিয়া নিজকে আইনাত চাই চাই চকুৰ যেতিয়া আনৰ ৰঙীন কাপোৰবোৰ চাই চাই মোৰ হিংসা লাগে তেতিয়া কিবা বৰ পাই কালে ফালিব মন যায় মোৰ গালি মাৰি তোমাৰ গালিবিলাক শুনিলে মোৰ কোনোবাই যদি ৰাতি আন্ধাৰত পৰা দেখা পায় তেনে চিঞৰি চিঞৰি কব তাক ফাঁচি কমাই দে আৰে দেৰি নকৰিবি এই ফাঁচি দিব লাগে সদায় আহা গালি মাৰিবলৈ তুমি নিজকে এনেকৈ ভয়ানক মানুহ বুলি কৈ নিজকে এনেকৈ সেৱা কৰি তুমি আচলতে মোৰ প্ৰশ্নবোৰৰ পৰা পলাব বিচাৰা ৰজন মই বৰ ভয়ানক মানুহ বৰ বেয়া মানুহ মই আনৰ তেজেৰে গা ধোৱা মানুহ বুলি ক'লেও হয়তো কোনো বিশ্বাস নকৰোঁ মই কিন্তু এটা সময়ত তোমাক বৰকৈ বিশ্বাস কৰিছিলো তুমি বেলিটো পশ্চিমত উঠা বুলি ক'লেও মই বিশ্বাস কৰিছিলো সিমানেই ভাল পাইছিলো